বঙাইগাঁওৰ উত্তৰ অভয়পুৰী সমষ্টিৰ হালদিবাৰীত ৰাইজে নিৰ্মাণ কৰিলে এখন ৰাস্তা। দীৰ্ঘদিন ধৰি সাংসদ আব্দুল খালেক, স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, পঞ্চায়ত প্ৰতিনিধিক ৰাস্তা মেৰামতিৰ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাছিল। আনকি ৰাস্তাখনৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৫-৬খন গাঁৱৰ ৰাইজে অহা যোৱা কৰে যদিও কোনো গুৰুত্ব দিয়া নাছিল। আনকি বাৰিষাৰ সময়ত কলগছৰ ভেলাৰে পাৰাপাৰ হ'বলগীয়া হয়। সেয়েহে স্থানীয় লোকে উপায় নাপায় গাঁঠিৰ ধন খৰচ কৰি ট্ৰেক্টৰে মাটি পেলাই ৰাস্তা মেৰামতি কৰে। অতি শীঘ্ৰেই চৰকাৰ প্ৰশাসনক ৰাস্তা শিল-বালি পেলোৱাৰ লগতে আৰু উন্নত কৰাৰ দাবী কৰিছে। এই ৰাস্তাখন আজি আমি প্ৰায় ৮-১০ বছৰ ধৰি আমি হলদিবাৰীৰ ৰাইজে বহুতো কষ্টৰ মাজতে জীৱন যাপন কৰি আছোঁ। কিন্তু আমাৰ এইখন ৰাস্তাত ইতিমধ্যে ২-৩বাৰ টকা ধৰা হ'ল, কিন্তু এই টকাখিনি পঞ্চায়তৰ পৰা কাটি লৈ সেই বজাৰৰ মাজত চিচি ব্লক বনাইছে। মই নিজে মানে DC PD BDOক চবতে মই আবেদন জনাইছিলোঁ যে এই টকাখিনি যাতে ঘূৰাই লোৱা নহয়, কিন্তু কোনেও আমাক কাণ হাত দিয়া নাই। এই কথাষাৰ মই MLAকো জনাইছোঁ, পঞ্চায়তত জনাইছোঁ, কিন্তু তথাপি সিহঁতে সেই টকাখিনি লৈ সেই বজাৰৰ মাজত চিচি ব্লক বনাল। আজি আমি এইখন ৰাস্তাৰে স্কুলৰ ছাত্ৰ ছাত্ৰী ৰাইজ বহুতো কষ্টৰ মাজত জীৱন যাপন কৰি আছোঁ। পিছত আমি নিৰুপায় হৈ আজি আমি ৰাইজে টকা পইচা চান্দা তুলি এই ৰাস্তাখন বনাই আছোঁ। মই জিলা কৰ্তৃপক্ষক জনাওঁ যে আগন্তুক দিনত যাতে এই ৰাস্তাখন তদন্ত কৰি এই ৰাস্তাখন যাতে ভালকৈ নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে মই জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। এইটো ১,০০০ মানুহ আপ ডাউন কৰি থাকে সদায়। শিক্ষা অনুষ্ঠান আছে, অংগনাবাদী কেন্দ্ৰ আছে। বাৰিষাৰ সময়ততো যথেষ্ট বাৰিষাৰ সময়ত মানে যথেষ্ট মানে সেইটো ক'ব লগা ভাষা নাই। ওচৰতো আমি যাই মানে ভাগৰুৱা হৈ গৈছোঁ। এতিয়া আৰু ইচ্ছা নাই যে জনপ্ৰতিনিধিৰ ওচৰত আমি যাই আহ্বান আৰু কিমান কৰিম। স্থানীয় বিধায়কক আপোনালোকে অৱগত কৰিছে? মই নিজে জনাইছোঁ, গুৰুত্ব নিদিয়ে। এই ৰাস্তাটো আমি ৰাইজৰ পৰা কৰি আছোঁ। আমাৰ MLA বা আমাৰ পঞ্চায়তৰ পৰা কোনো সঁহাৰি দিয়া নাই। আমি 10-12 বছৰ হ'ল ৰাস্তাটো ভাঙা, কিন্তু প্ৰতিবাৰ অভিযোগ জনোৱাৰ পিছত আমাৰ ৰাস্তাটো হোৱা নাই। এইবাৰ আৰু আমি হেৰি কৰা নাই, মানে আমাৰ ৰাইজৰ চান্দা কালেকশ্যন কৰি ৰাস্তাটো কৰি আছোঁ। এইখিনি আমাৰ MLAও আহিছে, ফটো মাৰছে, পঞ্চায়তৰ পৰা কেইবাবাৰ ফটো মাৰছে, কিন্তু আমাৰ এই ৰাস্তাটো আজিলৈকে কৰিব পৰা নাই। আপোনালোকে গাঁঠিৰ ধনেৰে ৰাস্তা বনাই? আমাৰ ৰাইজৰ পৰা চান্দা তুলি এই ৰাস্তাটো কৰি আছোঁ। পঞ্চায়ত প্ৰতিনিধিক জনাইছিল না আপোনালোকে? পঞ্চায়ত প্ৰতিনিধিক কেইবাবাৰো জনাইছোঁ। 10 বছৰ হ'ল, 2টা টাৰ্ম গেল পঞ্চায়তত, চবকে জনাইছোঁ, চবকে কৰি দিম আজিলৈকে হোৱা নাই। এবাৰতো পঞ্চায়ত শেষ হ'ল, এইকাৰণে আমি বাধ্য কৰি আমাৰ ৰাস্তাটো তোলাৰ কাৰণে আমাৰ ৰাইজৰ পৰা চান্দা তুলি এইটো ৰাস্তা কৰি আছোঁ। কি আহ্বান জনাব জিলা প্ৰশাসনক? জিলা প্ৰশাসনক কি আহ্বান জনাব, এইটো ৰাইজৰ পৰা কৰি আছোঁ। আৰু বাকীখিনি ৰাস্তা আছে আমাৰ ভিতৰৰ অঞ্চল, আমাৰ নদী ভাঙা, আমাৰ ৰাস্তাই নাই, এইটোৱে মেইন ৰাস্তা। আৰু ভিতৰত স্কুলত যোৱাটো ৰাস্তাটোও নাই আমাৰ, এইটো ৰাস্তা হ'ব লাগে, স্কুলৰ বাউণ্ডাৰী নাই। ল'ৰা-ছোৱালী এইটো ৰাস্তাতে অহা যোৱা কৰে? ল'ৰা-ছোৱালী এইটো ৰাস্তা দি অহা যোৱা কৰে, বিৰাট অসুবিধা। এতিয়া প্ৰাইমাৰী স্কুল আছে, সৰু ল'ৰা-ছোৱালী স্কুলত যায়। কি ক'ব জিলা প্ৰশাসনক যে আমাৰ এই ৰাস্তাটো আৰু স্কুলৰ এই ৰাস্তাটো যাতে কৰি দিয়ে। আমি এই ভাঙাখিনিতো কৰিলোঁ, বাকীখিনিতো কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ নদী ভাঙা মানুহ এইটো আছে, মানুহ 40-45 ঘৰ মানুহ। ৰাস্তাটো কৰি দিব লাগে। ৰাস্তাটো কৰি দিব লাগে সেইখিনি।